ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি বৈচিত্ৰ্যময় অসম দ্ৰুত পাঠখনৰ আদি পাঠ নামৰ পাঠটো আলোচনা কৰিম বুলি আগবাঢ়িছো। তোমালোকে আদি পাঠৰ প্ৰথম পৃষ্ঠাটো চাবা আৰু তাতে যিখিনি কথা আছে আমি সেইখিনি কথা আজি আলোচনা কৰিম। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বিস্তীৰ্ণ দুয়ো পাৰৰ বিভিন্ন ভৌগোলিক অঞ্চলসমূহত অৱস্থিত পাহাৰ ভৈয়াম, জান-জুৰি, উপনদী, হাবি-বননিৰে অসম এক বৈচিত্ৰ্যময় দেশ। এই বৈচিত্ৰ্যময় ভৌগোলিক অৱস্থানসমূহত ভিন্ন ভাষী, ভিন্ন সাংস্কৃতিক, ভিন্ন জনজাতিৰ বাসস্থান। এই জনগোষ্ঠীসমূহ ভিন্ন ভাষা আৰু ভিন্ন পৰিচয়ৰে অনৈক্যৰ মাজত অসমীয়া হিচাপে এক ঐক্যৰ সৃষ্টি কৰি অনাদিকালৰ পৰা বসবাস কৰি আহিছে আৰু প্ৰব্ৰজিত নতুনকো আদৰি লৈছে। এনে অসমবাসীৰ কিছু জনগোষ্ঠীৰ চমু পৰিচয় ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা হ'ল। আমি জানো যে অসম এখন বৈচিত্ৰ্যময় ঠাই। অসমৰ ভৌগোলিক অৱস্থানো বিভিন্ন ভূ-প্ৰকৃতি সম্পন্ন আৰু তদুপৰি ইয়াৰ জনগোষ্ঠীৰ ভিন্ন ভাষা আৰু ভিন্ন বৈচিত্ৰ্যৰে ভৰপূৰ। এই অসমৰ বিভিন্ন জনগোষ্ঠী যি আছে সেই জনগোষ্ঠীবিলাকৰ প্ৰায় আটাইবোৰৰে বৈশিষ্ট্য বা আটাইবোৰ জনগোষ্ঠীৰ পৰিচয় আমি এই বৈচিত্ৰ্যময় অসমখনত পাম। কিন্তু যিহেতু তোমালোকৰ ক'ভিডৰ কাৰণে পাঠ্যক্ৰম কিছু কমোৱা হৈছে, গতিকে আমি আটাইখিনি পাঠ পঢ়িব নালাগে। আটাইখিনি পাঠ আমাৰ এইবছৰৰ কাৰণে নহ'ল, আমি কিছু কমাব লাগিব। অৰ্থাৎ 2টা পাঠহে আমাক এই বছৰৰ বাবে চাবলৈ দিছে, গতিকে আমাক অধ্যয়নৰ বাবে দিছে। গতিকে আমি বাছি লৈছোঁ যে প্ৰথম আধি পাঠ আৰু দ্বিতীয় যি আহোমসকল, সেই আহোমসকল আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব। এই প্ৰথম 2টা পাঠ আমি এইকাৰণে লৈছোঁ যে আধি পাঠটোতে আমি বহুখিনি জনগোষ্ঠীৰ চমু পৰিচয় পাম আৰু দ্বিতীয়তে আহোমসকল অসমৰ যি আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁলোকে অসমত 600 বছৰ ৰাজত্ব কৰিছিল, যাৰ ফলত অসমৰ কৃষ্টি সংস্কৃতি বা ভৌগোলিক ঐতিহ্য আদি বহুখিনি বহুতখিনি দিশত আহোমসকলৰ অৱদান আছে। সেয়েহে আমি সেই পাঠটো এই 2টা পাঠ বাছি লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহোঁ এই কৈৱৰ্তসকলৰ বিষয়ে। পাঠত উল্লেখ আছে যে কৈৱৰ্তসকল অতি বিনয়ী আৰু অতিথিপৰায়ণ সম্প্ৰদায়। নামনি অসমৰ কৈৱৰ্তসকলে নিজকে নমোশূদ্ৰ বুলি পৰিচয় দিয়া দেখা যায়। কৈৱৰ্তসকলক জালিয়া বা হালৈ বুলিও জনা যায়। কৈৱৰ্তসকল আমি জানো আমাৰ মাজতো আছে। তেওঁলোক অতি বিনয়ী আৰু অতিথিপৰায়ণ সম্প্ৰদায় বুলি হিচাপে পৰিচিত আৰু তেওঁলোকৰ নামনি অসমৰ যিসকল কৈৱৰ্ত তেওঁলোকক নমোশূদ্ৰ বুলি জনা যায় বুলি এই পাঠত উল্লেখ আছে আৰু জালিয়া বা হালৈ বুলিও জনা যায়। বনীয়া সম্প্ৰদায় ভাৰতৰ সকলো ৰাজ্যতে বিস্তাৰিত। এই বনীয়াসকলৰ ইতিহাসৰ কোনো এটা সময়ত অসমলৈ আগমন ঘটিল আৰু হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। বনীয়া সম্প্ৰদায় মূলতঃ বৈশ্যসকলৰ এটা ভাগ। সোণাৰী বৈশ্যৰ অংশবিশেষ আৰু বহুতে বণিক্য দাস আদি উপাধিও লিখা দেখা যায়। হীৰাসকল মাটিৰ কলহ, চাকি, ধূপদানি ইত্যাদি প্ৰস্তুত কৰা সম্প্ৰদায়। হীৰাসকল অসমৰ অসমীয়া ভাষী অনুসূচিত জাতি। হীৰাসকলে মাটিৰ পাত্ৰ গঢ়াৰ বাবে কুমাৰ চাক বা চকৰিৰ সহায় লয়। উজনি অসমৰ হীৰা সম্প্ৰদায়ৰ এচাম লোকে সোণাৰীৰ কাম কৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হীৰা বুলি কওঁতে আমাৰ মাজুলীৰ যি কুমাৰ সম্প্ৰদায়, সেই কুমাৰ সম্প্ৰদায় কিন্তু ধৰিব নালাগে, কাৰণ কুমাৰ সম্প্ৰদায় আৰু হীৰা সম্প্ৰদায় 2টা সম্প্ৰদায় মাটিৰ মৃৎশিল্পৰ লগত জড়িত হ'লেও হীৰা আৰু কুমাৰসকলৰ দুটাই এটা বৃহৎ পাৰ্থক্য আছে কি,
হীৰাসকলে মাটিৰ পাত্ৰ তৈয়াৰ কৰোঁতে চাক বা চকৰিৰ সহায় লয়, কিন্তু কুমাৰসকলে সেই চাক বা চকৰি ব্যৱহাৰ নকৰাকৈ মাটিৰ পাত্ৰ তৈয়াৰ কৰে। আমাৰ ওচৰৰ শালমৰাত তোমালোকে এই কথাটো জানিব পাৰিবা। হীৰা আৰু কুমাৰ সম্প্ৰদায়ৰ পাৰ্থক্যটো মই তোমালোকক ইতিমধ্যে কৈ দিছোঁ। হীৰাও কিন্তু এক শ্ৰেণীৰ জনগোষ্ঠী যিসকল মৃৎশিল্পৰ লগত জড়িত, আৰু তাৰে এচামে সোণাৰীৰ কামো কৰে। সুত জনশ্ৰুতি অনুসৰি ভাৰতৰ বিভিন্ন অংশত বসবাস কৰা সুত স্বামী আৰু ব্ৰাহ্মণ পত্নীৰ ঔৰসজাত অসমীয়া ভাষী সতী সন্ততিসকলে সুত নামেৰে পৰিচিত। সুতসকল সুতপুত্ৰ কংসৰ বংশধৰ বুলিও জনা যায়। সুতসকলক সূত্ৰধৰ বুলিও জনা যায়। আৰু তোমালোকে আমাৰ মাজতো সুত সম্প্ৰদায়ৰ মানুহ আছে। গতিকে সুত সম্প্ৰদায়ৰ বিষয়ে ইয়াত খুব অতি কমকৈ আছে। তোমালোকে পাৰিলে তেখেতসকলৰ বিষয়েও অতিৰিক্ত পাৰিলে জানি ল'বা। খালৈ অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়সমূহৰ নথিভুক্ত তালিকাত খালৈ নামৰ এটা সম্প্ৰদায় আছে। খালৈসকল কেওটসকলৰ অংশ বিশেষ আৰু খালৈ, মালি আৰু জালৈ নামৰ তিনিটা পৰিচয়েৰে পৰিচিত বুলি জনা যায়। খালৈ শব্দই হালোৱা বা খেতিয়কক বুজায়। মালি খালৈসকল ঘাইকৈ মালি খালৈসকল ঘাইকৈ মালি বা ফুল বা বাগিচাৰ খেতিয়ক। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছত আমি বকলিয়াল, মেচ কছাৰী, শৰণীয়া কছাৰী, মদাহী সম্প্ৰদায়, বৰাহী বা চাওদাং, ৰিয়াং, ৰেংমা নামৰ নাগা জনগোষ্ঠী, জেমি নগা, ৰংমাই, মিজো বা লোচাই, পই, লাখেৰ, জয়ন্তীয়া কছাৰী, খাচীয়া, খামতি, ফাকিয়াল, টাইফাকে, মান, তুৰুং, দোৱনীয়া, চিংফৌ, কুকি, চাকমা, কেওট, বৈশ্য, অসমীয়া শিখ, নাপিত, অসমীয়া কুমাৰ, দুলি, ধুলি, ত্ৰিপুৰা, বৰীয়া, হালাম, বানাই, বিভিন্ন ৰাজ্যৰ বংশোদ্ভৱ অসমবাসীসকল, বাংলাভাষী, মুছলমান, এইসকলৰ বিষয়ে পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। আজি এইটো পাঠহে আছে। তোমালোকে পাঠটোৰ অন্তৰ্গত জনগোষ্ঠীসমূহৰ বিষয়ে আৰু অধিক জানিবলৈ পাৰিলে জানিবা। আমাৰ পাঠত ইমানখিনিয়ে আছে। গতিকে এইখিনি কথা জানিলেও আমাৰ পৰীক্ষাৰ কাৰণে বা আমাৰ কিছু এটা পাঠ্যক্ৰমটোৰ ওপৰত বা জাতিসমূহৰ ওপৰত আমাৰ এটা ধাৰণা হ'ব। তোমালোকে ভিডিঅ'টো কেইবাবাৰো চাবা আৰু পাঠটো কেইবাবাৰো পঢ়িবলৈ যত্ন কৰিবা।